গডৰেজটো বৰ আপোনালোকৰ ইয়াত আহি কিন্তু বহুত ভাল লাগিছে ইমান ঠাণ্ডা পৰিৱেশ কি হ'ল আপোনালোকে একো কথা পতা নাই যে কিয় মই থাকাৰ কাৰণে নাই তেনেকুৱা একোৱে নাই আমি বৰ বেছি দেৰি কৰিব নোৱাৰিম নিবিৰৰ কথাটো জানাই মা দেউতাই চিন্তা কৰিব হ'ব দে সোনকালে ভাতকেইটা খাই যাবিগৈ ৰ'বা ভাতৰ কিমান দূৰ আগবাঢ়িছে খবৰ এটা লৈ আহোঁ বৰুৱাদা দেউতা কিবা কামত ব্যস্ত আছে বকচোন তুমি চাগে বৰুৱাদাই ল'ৰা ন হয় কি নাম তোমাৰ নীল বৰুৱা বাহ বৰ ধুনীয়া নাম দেই থেংক ইউ আপুনি বৰুৱাদা আপুনি বোলে ব্যস্ত আছিল পিছে আপুনি মোৰ ঘৰত কেনেকৈ দাদা মানুহক বিচাৰিয়েতো মানুহ আহে এইফালে কিবা কাম এটাত আহি আছিলো ভাবিলো আপোনাক ভাল খবৰটো দি যাওঁ বাবু তুমি ভিতৰলৈ যোৱা বহক থেংক ইউ বহক কি ভাল খবৰ মোৰ ঘৰত কি এনেকুৱা ভাল খবৰ দিব লগা আছে আপোনাক দাদা মই কৈছো আপোনাৰ দিন ভাললৈ আহিছে আৰু আপুনি এষ্ট্ৰলজি কেতিয়াবা পঢ়িলে এয়া কোনো এষ্ট্ৰলজি কথা নহয় দেই এয়া মোৰ মনৰ কথাহে হেৰা শুনিছানে দাদা বৌ এয়াই নেকি নমস্কাৰ বৌ মই বিনোদ ভূঞা নমস্কাৰ পিছে আপুনি বৌ মোৰ আৰু দাদাৰ প্ৰফেশ্যনটো একেটাই কিন্তু মই দাদাতকে জুনিয়ৰ সেয়েহে কেতিয়াবা কিছুমান কেছৰ পৰামৰ্শ ল'বলৈ দাদাৰ ওচৰলৈ আকৌ আহিব লাগে আপোনাক লগ পাই ভাল লাগিল বাৰু আপুনি বহকচোন মই চাহ কৰোঁগৈ চাহ বৌ নালাগে নেকি মোৰ মানে অকণমান দেৰি হৈ আছে মই আচলতে দাদাক ভাল খবৰ এটা দিওঁ বুলিহে সোমালো ভাল খবৰ বৌ ভাল খবৰ আপোনাক চাগে দাদাই বহুত দিনৰ পৰা কলৈকো ফুৰাবলৈ নিয়ে নাই নহয়নে দাদাৰ লগত এইবোৰ আৰু ক'ত হয় কেৱল নিজৰ কামত লৈ ব্যস্ত এইবাৰ কিবা এটা কামত দেল্লীলৈ যাওঁতে আমিও লগতে গ'লো ফুৰাৰ নামত 5 দিন ল'ৰা আৰু মই হোটেলতে থাকিলো তেখেতৰ কাম শেষ হোৱাত আকৌ ঠিক আছে বৌ মই আপোনাক কথা দিছো এইবাৰ আপোনাক দাদাই ক'ৰবালৈ ফুৰিবলৈ নিয়াতে একেবাৰে খাটাং জানো আৰু বাৰু আপুনি বহকচোন মই চাহ কৰোঁগৈ ভাল বাৰু আপুনি এইবোৰ কি কৈ আছে আৰে দাদা সঁচা কথা কৈছো আকৌ বাইদা ৱে বৌৰ কথা পাতি কিন্তু ভাল লাগিল দেই হেপী ফেমিলি আপোনাৰ কি ক'ব লগা আছে সোনকালে কওক কাৰণ মই ব্যস্ত হৈ আছো কম আগতে বৌহঁতৰ চাহ একাপটো খাই লওঁ খুৰী খুৰী মানি ক'ত তাই ৰুমতে আছে অহাৰ পৰা যে ৰুমতে সোমাই আছে নোলাওঁ বুলি ভাবিছে নি তাকেও তাইৰ লগত কথা কেইটামান পাতিব লগা আছে কি যে কৰো নহয় এই নন্দেকজনী লগতে আছে নহয় কথাটো ময়ো মন কৰিছো জানেনে পিছে ৰ'ব মই বুদ্ধি এটা কৰোঁ আপুনি চিন্তা কৰিব নালাগে আপুনি ইয়াৰ পৰা যাওকচোন মাইনী চাওঁ এফালে আছোন অহাৰ পৰাই যে তোৰ ৰুমটোতে সোমাই আছ কথাটো কি নাই এনেই তই দেখোন আলহীক আমাৰ সকলোৰে লগত চিনাকি কৰাই দিব পাৰ পাছফালৰ বাৰান্দাত আমাৰ গাঁৱৰে কেইজনমান মানুহ বহি আছে তই মাত এষাৰ দিলে ভাল পাব আকৌ যাওঁ আৰু শুনিছো তুমি হেনো বৰ ভাল কফি বনোৱা মই মাইনীয়ে কৈছে ৰৈও যে নহয় আৰু নেজানে নি জানো হয় নেকি তুমি আকৌ আমাৰ ঘৰৰ আলহী নহয় দেই সেইকাৰণে আজি তোমাৰ হাতেৰে আমি সকলোৱে কফি খাম লোৱা এই খুৰী পাকঘৰতে আছে তই মোৰ লগতে আছোন আহ পথৰ ওপৰত মই মৃন্ময় হাজৰিকাৰ লগত আছো থাকিম আপোনাৰ পইচা আপুনি লগত ৰাখি সামৰি থওক ইমান সহজকৈ আপোনাক কথাখিনি বুজালো তথাপিও কিন্তু আপুনি বুজি নাপালে এই লক্ষী আহোঁতে কেতিয়াও কিন্তু উভতাই পঠাব নাপায় পিছত যদি লক্ষীয়ে নহা হয় এতিয়া মই বিয়া হোৱাৰ দিনাৰ পৰা মই ক'ত আছো কি কৰা উচিত একো গম নোপোৱা হৈ গৈছো বিশ্বাস কৰ পংকজ মোৰ মনৰ কথা পাতিবলৈ কোনো নাই বৰ ধুনীয়া চাহ খোৱালে দেই থেংক ইউ কি ক'বলগীয়া আছে সোনকালে কওক
অঁ এইটো লওক 2 লাখ টকা আছে মোক টকা কিয় দিছে? প্ৰয়োজন হ'ব বুলি দিছোঁ আপুনি এই 2 লাখ টকাৰে বৌ আৰু ল'ৰাক ক'ৰবাত ফুৰাবলৈ দিব পাৰিব মই সুধিছোঁ মোক টকা দিয়াৰ কাৰণটো কি? চাওক বৰুৱাদা আপুনি নয়নাহঁতৰ ঘৰলৈ গৈছিল মৃন্ময় হাজৰিকা মানে আপোনাৰ বন্ধুক লগ পাবলৈ মই আপোনাৰ সকলো খবৰেই ৰাখিছোঁ অ' আচ্ছা, তাৰমানে মোক টকা দিয়াৰ মূল কাৰণটো সেইটো। দাদা আপুনি মিছামিছি এইবিলাকৰ পাছত কিয় লাগি আছে কওকচোন মানুহে পাৰিলে কাৰোবাৰ সংসাৰ পাতি দিব লাগে কেতিয়াও ভাঙিব নালাগে সংসাৰ ভঙাটো কেতিয়াও ভাল কথা হ'ব নোৱাৰে কিন্তু এনেকৈ কাৰোবাৰ জীৱনক লৈ হেতালি খেলাটো ভাল কথা নহয়। আৰে আপোনাৰ কি তাত আপোনাকতো আমি আপোনাৰ প্ৰাপ্যখিনি দি আছো উঠক উঠক, মই কৈছোঁ উঠক। বৰুৱাদা কি মোক আপুনি টকাৰে কিনিব খুজিছে? এনেকৈ মিষ্টাৰ শইকীয়াও মোক এদিন কিনিব খুজিছিল, কিন্তু মই বিক্ৰী হোৱা মানুহ নহয় ভূঞা। এনেকুৱা ভুল নেক্সট টাইম মোৰ লগত নকৰিব, নহ'লে কিন্তু মই পুলিচৰ সহায় ল'বলৈ বাধ্য হ'ম। দ্বিতীয় দিন এনেকুৱা কথাত মোৰ ঘৰলৈ নাহিব প্লিজ। নাও ইউ মে গেট আউট। বৰুৱাদা গান্ধীজীৰ দৰে আদৰ্শ লোৱা ব্যক্তি এই পৃথিৱীত আৰু নাই মোক খং উঠাই নল'ব ভূঞা, মই আপোনাক ইয়াৰ পৰা যাবলৈ কৈছোঁ, প্লিজ যাওক। মই মোৰ বন্ধুক সকলো কথা খুলি ক'ম, তাৰপিছত তেওঁলোকে কি সিদ্ধান্ত লয় সেইটো তেওঁলোকৰ কথা। মুঠৰ ওপৰত মই মৃন্ময় হাজৰিকাৰ লগত আছোঁ, থাকিম। আপোনাৰ পইচা আপুনি লগত ৰাখি সামৰি থওক। ইমান সহজকৈ আপোনাক কথাখিনি বুজালো তথাপিও কিন্তু আপুনি বুজি নাপালে এই লক্ষী আহোঁতে কেতিয়াও কিন্তু উভতাই পঠাব নাপায় পিছত যদি লক্ষীয়ে নহা হয় তেতিয়া দাদা এইবাৰহে কিন্তু আপুনি চবতকৈ ডাঙৰ ভুল কামটো কৰিলে আৰে মইতো কম্প্ৰমাইজ কৰিব বিচাৰিছিলো ভাবিছিলো মিষ্টাৰ শইকীয়াৰ পৰা মই যি পাইছো তাৰে এটা অংশ আপোনাকো দিওঁ কেৱল চৰ্ত এটাই আপুনি মুখখন বন্ধ ৰাখিব লাগে দাদা এইবোৰ মানুহ হাতত থাকিলে ভৱিষ্যতে বহুত কিবা কিবি কৰিব পাৰি কিন্তু আপুনিতো দূৰদৰ্শী নহয় গতিকে মোৰ ভৱিষ্যতক লৈ আপুনি চিন্তা কৰিব নালাগে ভূঞা, প্লিজ মোৰ ঘৰৰ পৰা ওলাই যাওক। কি হ'ল তুমি এনেকে যে মানুহজনৰ লগত বিহেভ কৰিলা? কিন্তু মই বিয়া হোৱাৰ দিনাৰ পৰা মই ক'ত আছো কি কৰা উচিত এইখন গম নোপোৱা হৈ গৈছো। বিশ্বাস কৰ পংকজ, মোৰ মনৰ কথা পাতিবলৈ কোনো নাই। কি হলো পংকজ, তই মোক ইয়ালৈ মাতি আনিলি যে? তোৰ লগত মোৰ অলপ কথা আছে। কথা পাতিবলৈ ইয়ালৈ আহিব লাগে নে? অঁ, কাৰণ সকলোবোৰ কথা য'তে ত'তে পাতিব নোৱাৰে। কি কথা? খুৰাদেৱে আচলতে কিছুমান কথা তোক চিধা চিধিকৈ সুধিবলৈ অসুবিধা পাইছে, সেইটো কাৰণে মোকেই সুধিবলৈ কৈছে। আৰু তই মোক সঁচা কথা কবি। চা মাইনী, তোৰ শহুৰৰ ঘৰখনৰ পৰিস্থিতিটো কেনেকুৱা বাৰু? মানে তোৰ সকলোবোৰ ঠিকেই আছেনে? কি ঠিকে থকা কথা কৈছ তই? সকলোতো ঠিকেই আছে। চা মাইনী, তোক মই সৰুৰ পৰাই পাইছো হয়নে? গতিকে কিছুমান কথা তই মোক মিছাকে কৈ একো লাভ নাই। সময় থাকোঁতেই কথাবোৰ ক'লে তোৰ কাৰণে ভাল। আৰু খুৰাদেউ বহুত টেনশ্যনত আছে তোক। পংকজ, প্লিজ মাইনী, তই মোক মিছা কথা নকবি। ই নিবিড় কেনেকুৱা কচোন? ভাল। ভাল? কিন্তু মাইনী তইতো কৈছিলি। মই যদি কওঁ এই মুহূৰ্তত মোৰ জীৱনটো ভাল নহয়, তেতিয়া মই জানো সকলোবোৰ আৰম্ভণিৰ পৰা আৰম্ভ কৰিব পাৰিম? বেয়া হ'লেও কিছুমান কথা ভালৰ কাৰণে হোৱা বুলি স্বীকাৰ কৰি ল'ব লাগে। মই মাত্ৰ এটা কথাই বিশ্বাস কৰোঁ পংকজ, ভগৱানৰ সৃষ্টিত কেতিয়াও ভুল নাই। কিবা ভাল খবৰ আনিছানে? প্ৰদীপ বৰুৱাই আপোনাৰ অফাৰটো মানি নললে। কি? তেওঁ বোলে প্ৰয়োজন হলে পুলিচৰ সহায় ল'ব। মোৰ বোধেৰে তেখেতে এতিয়াও হাজৰিকাতে কথাখিনি কোৱা নাই, কিন্তু ক'ব যে সেইটো খাটাং। কিন্তু তাৰ আগতে এই প্ৰদীপ বৰুৱাটোৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব। ঠিকেই, মিচিৰিঙৰ পাখি গজে মৰিবলৈকে। তেওঁ মোৰ পাছত দৌৰি থকাৰ ৰিজাল্ট ভাল নহ'ব। মোৰ যদি সন্মান যায়
তেখেতেও বহুত কিবা কিবি হেৰুৱাব লাগিব। তাকেই আপুনি একদম মনৰ কথা কৈছে। বৰ্তমান এইবোৰ কথা আমাৰ বাহিৰে আৰু কোনেও নাজানে, কিন্তু এনেকৈতো সদায় সদায় কথাবোৰ লুকুৱাইও ৰাখিব নোৱাৰি। এদিন হয়তো খুৰীদেৱে গম পাব, তাৰ পাছত লাহে লাহে সকলোৱে গম পাব। তেতিয়া তোৰ জীৱনটো কি হ'ব এবাৰ ভাবি চাইছ। গতিকে সময় থাকোঁতে কথাবোৰ অলপ দকৈ চিন্তা কৰ। মোৰ এটা সপোন আছিল জানো, এদিন নিবিড়ক মোৰ জীৱন সংগী হিচাপে পোৱা। ভগৱানে মোৰ কথা শুনি নিবিড়কে মোৰ কৰি দিলে, কিন্তু মোৰ ভাগ্যখন চাচোন, নিবিড়ে মোক ভালদৰে চিনিয়ে নাপায়। যাক এদিন ভাল পাইছিলোঁ তেওঁ এতিয়া এজন মানসিক বিকাৰগ্ৰস্ত ৰোগী। আনৰ জীৱনবোৰ চাচোন, বিয়া কৰে, সংসাৰ পাতে, জীৱনৰ এটা নতুন আৰম্ভণি কৰে। কিন্তু মই বিয়া হোৱাৰ দিনাৰ পৰা মই ক'ত আছো, কি কৰা উচিত একো গম নোপোৱা হৈ গৈছো। বিশ্বাস কৰ পংকজ, মোৰ মনৰ কথা পাতিবলৈ কোনো নাই।